কুহিজ ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া সন্ধিয়া 5টা বাজিছে আৰু মই কিবা বনাব লৈছোঁ। আৰু সকলোকে ডাঙৰ কথা হ'ল কি, এতিয়াতো কৰোণাৰ উৎপাত খুবেই বাঢ়ি গৈছে, য'তে ত'তে এনেকুৱা ধৰণৰ কেছেই শুনিবলৈ পাইছোঁ আৰু মনটো খুবেই বেয়া লাগি থাকে। আমি সাৱধানে থকাটো এতিয়া নিতান্তই প্ৰয়োজন হৈছে আৰু পাৰিলে জমেট', ছুইগি এইবিলাকৰ অৰ্ডাৰ নিদি ঘৰতে কিবা এটা বনাই খোৱাটো খুবেই প্ৰয়োজন। আৰু মই সেইকাৰণে ইহঁত দুটাই আজি আমাৰ চাট খাব খুবেই মন কৰি আছিলে। মই ভাবিছোঁ চাটটো অৰ্ডাৰ দিয়াটো পচিবল নহয় আৰু নিজে ওলাই গৈ অনাটো ঠিক নহ'ব, মই ঘৰতে বনাই দিওঁ। সেইকাৰণে মই ভাবিলোঁ ঘুগুনি আৰু আলু টিকি মিলাই পেলাই এটা চাট বনাই দিওঁ। আৰু এই চাটটো মই মাজে মাজে সিহঁতক দি থাকোঁ, সিহঁতে খুবেই ভাল পায় খাই। চ' ভাবিলোঁ আজি আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ মই কেনেকৈনো বনাওঁ চাটটো। সেয়া আৰু গতিকে সকলোৰে কুশলে থাকক, এনেকুৱা এটা মানে জটিল সময়ত সকলোৱে যেন সুস্থ থাকে সেয়াই কামনা কৰিলোঁ। আৰু ব'লকচোন এতিয়া চাটটো কেনেকৈ বনালোঁ চাব। ঘুগুনি চাটটো বনাবৰ কাৰণে মই এইখিনি মটৰ হয় আৰু এইখিনি যে মই ৰাতিপুৱা তিয়াই থৈছিলোঁ, ৰাতিপুৱা প্ৰায় 8টামান বজাত তিয়াই থৈছিলোঁ আৰু এতিয়া আবেলি 4টামান বজাত ধুনীয়াকৈ এইখিনি কোমলি আছে। এইখিনি মই অলপ সিজাই পেলাই ল'ম। আৰু এইখিনি আলু মই কাটি লৈছোঁ, এইখিনি এটা বেলেগ এটা কুকাৰত এইখিনিও সিজাই ল'ম। এইখিনি আলু টিকি বনাবৰ কাৰণে এইখিনি আলু লৈছোঁ আৰু এইখিনি মটৰ সিজাই ল'ম। মটৰ ঘুগুনিটো বনাবৰ কাৰণে ইয়াত মই অকণমান নিমখ, হালধি আৰু এটা পিঁয়াজ কাটি দিছোঁ মাত্ৰ, আৰু বিশেষ একো দিয়া নাই। পিছত তেল মাৰোঁতেহে দিব লাগিব মছলাবিলাক। এতিয়া এইখিনি ঘুগুনি বনাই ল'ম। ঘুগুনি বনাবতো সকলোৱে জানে ন, গতিকে ইমানকৈ কোৱাৰ দৰকাৰ নাই, তথাপি মই কৈছোঁ আৰু এইখিনি এনেকৈ এতিয়া ঘুগুনি বনাই ল'ম। আৰু এইখিনি আলু মই এনেকৈ বেলেগ এটা কুকাৰত দিছোঁ, এইখিনিও বইল কৰি ল'ম। এতিয়া মই মছলাবিলাক কাটি আছোঁ। এতিয়া পিঁয়াজ লৈছোঁ 4টা, অলপ নহৰু, অকণমান আদা, জলকীয়া আৰু এটা বিলাহী। আৰু এতিয়া পিঁয়াজকেইটা যে মই পিহনাত মাৰি ল'ম আৰু আদা নহৰুখিনি পটাত খুন্দি ল'ম। এনেকৈ পেলাই মই এতিয়া মছলাখিনি গোটাই ল'ম। আৰু এতিয়া ঘুগুনিখিনি তেল মাৰি ল'ম। তাৰ কাৰণে মই তেল অলপ গৰম কৰিছোঁ আৰু মই মিঠাতেল দিছোঁ এয়া। এতিয়া মই পিঁয়াজখিনি, নহৰুখিনি, বিলাহীখিনি আৰু জলকীয়াখিনি তেলত দি দিম। মছলা দিম। মছলা মই ইয়াতে পিঁয়াজ আৰু নহৰুখিনি ভাজি থাকোঁতেই মই মছলা দিওঁ। কিছুমানে আৰু পিছত ঢলাৰ পিছত মছলা দিয়ে, মই এনেকৈয়ে দিওঁ। ইয়াতে মই এতিয়া ধনিয়া গুড়ি দিলোঁ 1 চামুচ আৰু অকণমান জলকীয়া গুড়ি দিছোঁ, বেছি দিয়া নাই। এইখিনি বহুত জ্বলা হয় তাৰমানে জলকীয়া গুড়িখিনি। অকণমান গৰম মছলা দিছোঁ আৰু এইখিনি মই আন্দাজমতে দিছোঁ আৰু তেনেকৈয়ে দিব আপোনালোকেও। আৰু এইখিনি ব্লেক পেপাৰ হয়, জালুকৰ গুড়ি, এইখিনি অকণমান দিছোঁ এয়া। আৰু এইখিনি ধনিয়া পাউডাৰ, জিৰা পাউডাৰ হয় এইখিনি ইমানখিনি দিছোঁ। এইখিনি দি পেলাই অলপ লৰাই পেলাই অকণমান ভাজা হ'লে ঘুগুনিখিনি ঢালি দিছোঁ। এতিয়া মছলাখিনি ভজা হৈ গৈছে আৰু মই এতিয়া এইখিনি ঢালি দিছোঁ। এইখিনি অকণমান ডাঠ হ'ব দিম মই এতিয়া। বনাবৰ কাৰণে যে অলপমান এনেকুৱা চিপছ লৈছোঁ মই আৰু এইখিনি ভুজিয়া লৈছোঁ। এইখিনি তেতেলীৰ চচ হয় এইখিনি। তাৰপাছতে এইটো অভিয়াছলি যিহেতু চাট বনাম গতিকে চাট মছলা লাগিব, এইটো MDHৰ চাট মছলা হয়, এইটো লৈছোঁ। তাৰপিছত এইখিনি পিঁয়াজ গোল গোলকৈ কাটি লৈছোঁ, সৰু সৰু জলকীয়া আৰু বিলাহী আৰু অলপ ধনিয়া লাগিছিলে। মোৰ আজি ধনিয়া নাই ঘৰত, চ' মোৰ ধনিয়া দিয়া নহ'ব আৰু এনেকৈয়ে বনাম। আৰু এইখিনি দৈ হয়, এইখিনি প্লেইন দৈ হয়, এইখিনিও লাগিব অলপমান। এইখিনি বইল আলুখিনি এইখিনি মই ভালকৈ ভাঙি ল'লোঁ এতিয়া। আৰু এইখিনি বেচনৰ ঘোল অলপ বনাই ল'লোঁ। বেচনৰ ঘোলখিনিত মই বিশেষ একো দিয়া নাইকিয়া, মাত্ৰ অকণমান জালুক আৰু অকণমান নিমখ হালধি দিছোঁ। আৰু এতিয়া আলুখিনি যে এনেকৈ বইল আলুখিনি এইটো টিকি টাইপত কৰি বেচনৰ ঘোলটোত লগাই দি যাম তেৱাত। এইখিনি লুটিয়াই দিছোঁ এতিয়া। এইখিনি বনাওঁতে যে বহুত তেল দিব নালাগে, অলপমান তেল দিলেই হয়। এইটো অকণমান হেঁচি দিলে ভিতৰটো সিজি যাব।
এইকেইটা এতিয়া উঠাব পৰা হৈ গৈছে মই এইকেইটা উঠাই দিছোঁ টিকিকেইটা আৰু এতিয়া চাটটো বনাবৰ কাৰণে চাটটো সজাম মই এতিয়া প্ৰথমতে আলু টিকিকেইটা এইদৰে দি ল'ম এই আলু টিকিকেইটা দিলোঁ মই তাৰ ওপৰত এতিয়া বিলাহীখিনি দিম এনেকৈ আৰু এতিয়া ঘুগুনিখিনি অলপ এনেকৈ দি দিম আৰু ইয়াৰ ওপৰত মই এইখিনি চচখিনি দিম এনেকৈ আৰু এতিয়া এই ভুজিয়াখিনি দিম আৰু অকণমান এনেকৈ চিপছ দি দিম চিপছৰ সলনি আপোনালোকে হেৰিও দিব পাৰে নিমকিও দিব পাৰে ডাঙৰ নিমকিটো মোৰ ডাঙৰ নিমকিটো নাই আজি চ' এনেকৈ দিছোঁ মই আৰু এতিয়া অকণমান ব্লেক পেপাৰ অকণমান বহুত নহয় অকণমান এনেকৈ স্প্ৰেড কৰি দিব আৰু চাট মছলা আৰু ইয়াৰ ওপৰত দৈটো এইদৰে দৈটো দিব আৰু ইয়াৰ ওপৰত এতিয়া পিঁয়াজখিনি কাটি থোৱা গোল গোলকৈ কাটি থোৱা এই পিঁয়াজখিনি আৰু ইয়াত ধনিয়া দিয়াটো দৰকাৰ আছিলে কিন্তু মোৰ আজি ধনিয়া নাইকিয়া আৰু আনিবলৈ যাবলৈও মন যোৱা নাই যিহে কৰোণাৰ উৎপাত হৈছে গতিকে ওলাই নোযোৱাটোৱে ভাবিছোঁ ঠিক হ'ব সেইকাৰণে মই ধনিয়া নোহোৱাকৈ বনালোঁ আজি আৰু ওপৰত আৰু অকণমান এইদৰে ভুজিয়া এনেকৈ দি দিছোঁ ডেক'ৰেশ্যনৰ কাৰণে আৰু আমাৰ আলু টিক্কি চাট ৰেডি আৰু চাটখিনি যে বনোৱা হৈ গ'ল এতিয়া আৰু দেখাত ভাল লাগিছে নে বাৰু চাটখিনি চ' চাটটো এনেকৈ বনাই খাব পাৰে আপোনালোকে মাজে মাজে স্বাস্থ্যৰ কাৰণেও ভাল হয় আৰু বাহিৰৰ পৰা অনাতকৈ এইদৰে ঘৰতে বনাই খাব আপোনালোকে আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আজিলৈ আহোঁ বাই গুড নাইট